আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আজিৰ দিনটোৰ চৰকাৰী আঁচনিসমূহৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। কি গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে এটা এটাকৈ আমি আপোনালোকক জনাই দিম। প্ৰথমটো হৈছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে যিসকল সদস্য নেকি গোটত আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে। দ্বিতীয়টো হৈছে যে অৰুণোদয় আঁচনিৰ বিষয়েও নতুন গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। তৃতীয়টো হৈছে যে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব, এই সকলোবোৰৰ বিষয়ে আমি আপোনালোকক আজি জনাই দিম যে কি গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। প্ৰথমটো হৈছে যে গোটত থকা সদস্যসকলে ভাবি আছে 10,000 টকা তেওঁলোকে কেতিয়া লাভ কৰিব। এই 10,000 টকাটো তেওঁলোকে অক্টোবৰ মাহতে লাভ কৰিব বুলি চৰকাৰে অফিচিয়েলি ৱেবছাইটত নটিফিকেশ্যন জাৰি কৰিছে। যদি আপোনালোক এজন গোটৰ সদস্য হয় তেনেহ'লে আপোনালোকে অহা মাহত অক্টোবৰ মাহতে 10,000 টকাটো লাভ কৰিব। তাৰ আগতে আপোনালোকে কিছুমান কাম কৰি থওক। যদি আপোনাৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক নাই তেনেহ'লে একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি থওক, তেতিয়াহ'লেহে আপোনালোকে 10,000 টকাটো লাভ কৰিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে অৰুণোদয় আঁচনি। আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আঁচনি এটা ডাঙৰ আঁচনি হয়। এই অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিখন হিতাধিকাৰীসকলক প্ৰতিমাহে 1250 টকাকৈ চৰকাৰে প্ৰদান কৰে। এই অৰুণোদয় আঁচনিত নতুনকৈ 12,60,000 মানুহৰ নাম অন্তৰ্ভুক্ত কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিলে। এই নতুন নাম অন্তৰ্ভুক্ত ইতিমধ্যে কাম চলি আছে। যদি আপোনালোকে এতিয়ালৈকে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰা নাই তেনেহ'লে সোনকালে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে। আপোনালোকৰ গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ফৰ্মটো আহি গৈছে। বহুতে তাৰ পৰা ফৰ্ম আনি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে। যদি আপোনালোকে এতিয়ালৈকে গাঁও পঞ্চায়তৰ পৰা ফৰ্ম অনা নাই তেনেহ'লে সোনকালে আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্মটো আনি আপোনালোকে ফৰ্মটো ফিল কৰি আকৌ জমা দিব লাগিব গাঁও পঞ্চায়ততে। তেতিয়াহ'লেহে আপোনাৰ নামটো অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত হ'ব। আৰু যিসকলে নেকি অৰুণোদয় আঁচনিৰ টকা পাই আছে তেওঁলোকৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অহা মাহৰ 10 তাৰিখৰ পৰা সকলোৱে অৰুণোদয় আঁচনিৰ টকাবোৰ নাপাব পাৰে। কিয়নো অৰুণোদয় আঁচনিত নতুনকৈ এখন ছাৰ্ভে আৰম্ভ কৰিব। কিয়নো বহুতো ভুৱা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰি আছে। সেইটো কাৰণে চৰকাৰে এখন ছাৰ্ভে কৰিব। ছাৰ্ভে কৰাৰ পিছত যদি আপোনালোকে প্ৰকৃত হিতাধিকাৰী হয় তেনেহ'লেহে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে PM কিষাণ। আপোনালোকে নিশ্চয় জানে যে খেতিয়কসকলক চৰকাৰে টকা প্ৰদান কৰে। PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো যিসকলে লাভ কৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাই আহিছে। PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো অক্টোবৰ মাহতে তেওঁলোকে লাভ কৰিব। অক্টোবৰ মাহতে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো চৰকাৰে প্ৰদান কৰিব। তাৰ আগতে আপোনালোকে কিছুমান কাম কৰিব। PM কিষাণৰ কিছুমান নীতি নিয়ম আহিছে। কি নীতি নিয়ম আহিছে এইখিনিও আমি আপোনালোকক জনাই দিম। প্ৰথমতে হৈছে যে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো পাবৰ কাৰণে আপোনালোকে কিছুমান কাম কৰিব লাগিব। যদি এই কামবোৰ নকৰে তেনেহ'লে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো যিহেতু অহা মাহত অক্টোবৰ মাহতে সকলোৰে একাউণ্টত সোমাব তেনেহ'লে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰিব। কি কাম কৰিব লাগিব ইয়াত আপোনালোকে চাব পাৰিছে যে 17 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিছে। এতিয়া আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিব। 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিবৰ আগতে আপোনালোকে KYC-টো কৰিব লাগিব। KYC নকৰিলে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। কিয়নো বহুতো PM কিষাণত বহুতো ভুৱা হিতাধিকাৰী আছে যিসকল নেকি প্ৰকৃততে খেতিয়ক নহয়। তেওঁলোকেও বহুতে আবেদন কৰিছিলে কিন্তু তেওঁলোকেও টকাবোৰ পাই আছে। সেইটো কাৰণে চৰকাৰে KYC-টো কৰিব দিছে। যদি আপোনালোকে এতিয়ালৈকে KYC-টো কৰা নাই সোনকালে KYC-টো কৰি লওক, নহ'লে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰিব।
KYCটো কেনেকৈ কৰিব আপোনালোকে বেংকতো কৰিব পাৰিব অথবা আপোনালোকে মোবাইলৰ জৰিয়তে কৰিব পাৰিব যদি মোবাইলৰ জৰিয়তে KYCটো কৰিব বিচাৰে তেনেহ'লে এটা কমেন্ট কৰি জনাই দিব আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ KYCটো কৰিব লাগে